উত্তৰ দিয়াৰ আগত খালি মই এটা কথা কৈ লওঁ যে মই কাক প্ৰতিনিধিত্ব কৰোঁ তোত কোৱাটো সমস্যা কাৰণ মই কোৱা কথাখিনি সকলোৱে নামানিবও পাৰে মই নিজকে প্ৰতিনিধিত্ব কৰোঁ প্ৰথমে মোৰ কথাটো স্পষ্ট মই ইমান দেৰি আলোচনাটো শুনি আছো এনে ধৰণৰ আলোচনা আমি প্ৰায় দেখিও থাকো প্ৰসংগটো 51-71 লৈ যোৱাৰ আগতে মই যেটো সন দেখিছিলো আমি জন্ম হৈছো 2000 মান সনত আমি কিন্তু এটা কথা বুজি পাওঁ 51-71 ডিবেটটো এটা চলি অহা ডিবেট তাত উচ্চতম ন্যায়ালয়ে এটা ৰায় দান দিছে 2014 টো যে বেয়া হেতু কিন্তু প্ৰথম কথা 51-71 বিতৰ্কতলৈ যোৱাৰ আগত 2014 টো যে বেয়া অসমীয়া হাততে তিনটা চইচ আছে ত্ৰিদীপ আমি 51 একাংশ মানিব বিচাৰে 71 মানিব বিচাৰে 2014 মানিব বিচাৰে একাংশ অসমীয়া নহয় 2014 টো চইছে নহয় 2014 টো আপুনি চইচ নকৰিব না চাওক মই এই কথাটো স্পষ্ট কৰি দিও ভাৰতীয় জনতা পাৰ্টিৰ এইটো এটা বহুদিনীয়া দাবী বহুদিনীয়া তেওঁলোকৰ স্লোগান যে তেওঁলোকে যিসকল মানুহ দেশ বিভাজনৰ সময়ত আন ৰাষ্ট্ৰলৈ গুচি গল তেওঁলোকক পুনৰ ভাৰতলৈ লৈ আনিব সেইটো ভাৰতীয় জনতা পাৰ্টিয়ে 2014 ত কোৱা নাই 1950 তে কৈছে 1950 চনত জনসংঘৰ সময়ৰ পৰা কৈ আছে সমস্যাটো আমাৰ তাত হোৱা নাই নহয় আমাৰ সমস্যাটো হ'ল যেতিয়া সৰ্বানন্দ সোণোৱাল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিলে গুচি গল নৰেন্দ্ৰ মোদী অসমলৈ 2014-16 আহিল তেওঁ কলে যে অসম চুক্তিখন পালন কৰিম ভাৰতৰ আন ঠাইৰ বাবে 1971 নহয় আমাৰ কাৰণে 1971 অতিৰিক্ত 20 বছৰটো অসমৰ বাবে অসমৰ ক্ষেত্ৰত যদি অসমৰ ক্ষেত্ৰত যদি অসম চুক্তিখন কাৰ্যকৰী হয় তেতিয়া 2014 টো নহয় অসমৰ মানুহে জনা নাছিল নেকি যে ভাৰতীয় জনতা পাৰ্টিৰ এইটো এটা লং ষ্টেণ্ডিং ডিমান্ড যে তেওঁলোকে এদিন আন দেশৰ পৰা হিন্দুসকলক আনি অমুছলমানসকলক আনি নাগৰিকত্ব দিব জানিছিল অসমৰ মানুহে বিশ্বাস নাগৰিকত্ব দিব কিন্তু ভাৰতবৰ্ষত দিব বুলি কৈছিল অসমত দিয়াৰ কথা নাছিল মই সেই কথাটোলৈ আহি আছো অসমৰ মানুহে বিশ্বাস কৰিছিল কিয় বিশ্বাস এইভাবে কৰিছিল কাৰণ সৰ্বানন্দ সোণোৱাল আছে হিমন্ত বিশ্ব শৰ্মা আছে অসমৰ অসম আন্দোলন কৰা মানুহখিনি আছে তেওঁলোকে বিশ্বাসঘাতকতা যেতিয়া কৰিলে তেতিয়া অসমৰ মানুহে প্ৰতিবাদ কৰিছে গতিকে মৌলিক প্ৰশ্নটোৰ পৰা ভাৰতীয় জনতা পাৰ্টিয়ে ভাৰতত কৰি থাকক অসমৰ ক্ষেত্ৰত যে বাদ দিব লাগিছিল এই কথাটোৰ বাবেহে ভোটদানটো হৈছিল মেন্ডেটটো হৈছিল আকৌ মই কৈছো কিন্তু যে ভাৰতীয় জনতা পাৰ্টি তাৰ নিৰ্বাচন পিছৰ কেইটাত জিকিছে তাৰ অৰ্থ এয়া নহয় যে কাখন ভাল আইএমডিটি থকাৰ পাছতো কংগ্ৰেছ জিকিছে মই এতিয়া মৌলিক কথাটোলৈ আহো যিটো কথাৰ ওপৰত মই ভাবিছিলো যে আমি এতিয়া কথা পতাৰ প্ৰয়োজন আছে সেই কথাটো হৈছে আমাৰ সন্মুখত বিপদ আছে সেই কথাটো সকলোৱে মানি লৈছে বিপদটো স্পষ্ট বিপদ না বিপদটো স্পষ্ট আমি ভাষিকভাৱে আমাৰ মানুহৰ সংখ্যা কমি আহিছে অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা কমি আহিছে আমি এতিয়া আহি 48% ত লৈছো অহাবাৰ সেন্সাস হলে কিমান কমেটো আমি ক'ব নোৱাৰো সমান্তৰালভাৱে মাটিবোৰ বেদখল হৈ আছে এইবোৰ কথা বাৰে বাৰে কৈ আছে উচ্চতম ন্যায়ালয়ে কৈছে এক্সটাৰ্নেল এগ্ৰেছন ইনকালাৰ ডিস্টাৰবেন্স হৈছে মানুহবোৰ যে উচ্ছেদ কৰিছে উচ্ছেদ কৰাৰ পাছত মানুহবোৰ কলে গৈছে অসমত আছে বিদেশলৈ পঠিয়াই দিয়া হৈছে নে উপগ্ৰহ কৃত্ৰিম উপগ্ৰহলৈ পঠিয়াই দিয়া এইটো এটা বুনিয়াদী প্ৰশ্ন হয় নহয় এইটো মৌলিক প্ৰশ্ন এটা হয় নহয় মানুহখিনি যে উচ্ছেদ কৰিছে মানুহখিনিক যদি বিতৰণ কৰাৰ ব্যৱস্থাটো আমি ইমান বছৰে কৰিব নোৱাৰিলো বাংলাদেশক আমি জনাব নোৱাৰিলো যে আমাৰ ওচৰত বাংলাদেশী আছে মইতো সদায় কৈ আছো এইটো আমাৰ ৰাজনৈতিক শ্ৰেণীটোৰ এটা ব্যৰ্থতা আমাৰ আটাইৰে ব্যৰ্থতা সমাধান সূত্ৰটো কি আছিল অসম চুক্তিখন ৰূপায়ণ কৰিব লাগিব নহয় অসম চুক্তি অনুযায়ী সমাধান হ'ব লাগিছিল আৰু 2 নম্বৰত আপুনি যেটো কথা বাৰে বাৰে উত্থাপন কৰি আছে যে আমাৰ সন্মুখত থকা ভাষিক নে ধৰ্মীয় প্ৰশ্নটো মই প্ৰথমতে কৈছো জাতীয়তাবাদটো ধৰ্মীয় নাছিলে ভাষিক জাতীয়তাবাদ আছিল এতিয়া কিন্তু আমাৰ সন্মুখত ৰাজনৈতিক দলবোৰে ক্ৰমাগতভাৱে কৰি থকা ভোট বেংকৰ ৰাজনীতিৰ বাবে প্ৰশ্নটো ধৰ্মীয় হিচাপে আমাৰ সন্মুখত আহি ধৰা দিছে এতিয়া মই কিন্তু এটা কথা একেবাৰে অন্তৰৰ পৰা বিশ্বাস কৰো আপুনি যেহেতু যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে মোক সুধিছে এই যিবোৰ কথা আমি 1985 চনৰ পৰা পাতি আছো এই কথাবোৰৰ এটা নিৰ্ণায়ক সমাধান লাগিব সমাধানটো এনআৰসি খনটো নহল এনআৰসি খন যিটো দলে কৰিলে তেওঁলোকে এতিয়া মানি নলয় ক্লজ 6 টো সমাধান সূত্ৰ হ'ব বুলি এতিয়ালৈকেতো আশা দেখা নাই তেওঁলোকে ক্লজ 6 টো দিব ইচ্ছা নকৰে 1951 ৰ কথা যে আমি পাতি আছো ক্লজ 6 এ কি কৈছে ক্লজ 6 এ কৈছে যে অসমীয়া মানুহ কোন 1951 ৰ সীমাইটো বান্ধি দিছে তেতিয়া হলে ৰূপায়ণ কিয় নকৰে মানে ভোট বেংকৰ অংকত তেওঁলোকৰ খেলিমেলি হৈ যাব সেই কাৰণে নকৰে গতিকে সমীকৰণটো আছে তেওঁলোকৰ নিজৰ সমীকৰণ গতিকে মই এটা কথা একত ক'ব খুজো আমাৰ মৌলিক কথাটো হ'ল অহাবাৰ নিৰ্বাচনলৈকে ক্লজ 6 টো আমি মূল বিষয় কৰি ৰাখিব লাগিব নহলে কিন্তু আমি নাপাছো ক্লজ 6 টো লাগিব বৰ্ডাৰেৰে বাংলাদেশী মানুহে আহি ব্লক বনাই এতিয়াও গৈ আছে বৰ্ডাৰটো সিল হ'ব লাগিব আৰু আটাইতকৈ ডাঙৰ কথা এনআৰসি খন 1500 কোটি টকা খৰচ কৰা হৈছিল অসমৰ সংখ্যালঘু মানুহে সহযোগ কৰিছিল অকনো তেওঁলোকে বিদ্ৰোহ কৰা নাই তেওঁলোকে এনআৰসিৰ সকলো কষ্ট মানি লৈছিল তাৰ পাছত এনআৰসি খন এতিয়া কিয় নকৰে আৰু কাখন মই প্ৰথমতে কৈছো নহয় হিমন্ত বিশ্ব শৰ্মা যদি ইমান ডাঙৰ লিডাৰ ইমান ডাঙৰ মানুহ সন্মান সহকাৰে কৈছো
কিয় তেওঁ নৰেন্দ্ৰ মোদীক বুজাব নোৱাৰে যে এওঁলোকৰ ওপৰত কাখন দিব নালাগে, অসমৰ পৰা আঁতৰাই দিওঁ? এই কামবোৰ যদি আমি কৰিব নোৱাৰো, আমি অৰণ্য ৰোদন কৰি থাকিম, আমি নিৰ্বাচনৰ আগত পুতলাৰ নিচিনাকে নাচি থাকিম। আৰু আমাৰ প্ৰজন্মটো, আগৰ মানুহখিনিয়েতো ভুল কৰিলে, 60-70 বছৰ হ'ল, নিজৰ ল'ৰা ছোৱালীক অসমত নাৰাখে, বাহিৰত ৰাখে। আমি কিন্তু অসমত বিপদত পৰিম, আৰু সেই কামটো যুৱ প্ৰজন্মই চকু ৰাখিছে। সেই কামটো কৰা মানুহক ক্ষমা কৰা নহয়। মই সেই কাৰণেই মই